ইমান দেৰি হ'ল যে আজি এয়া মানস হে ফ্ৰেণ্ড স্বাগতম জনাইছোঁ ৰাজনীতি ভিডিঅ'লৈ এইটো ভিডিঅ'টো বেছি মানে সকলোকে নাযাওঁ এই ভিডিঅ'টো হ'ব মানে অলপ বিহাইণ্ড দ্য চিন আপোনালোকক দেখাম বুলি ভাবিছোঁ এইটো ভিডিঅ'ত মানে আমাৰ ভাতৃত্ব শ্বুটিং যি হৈছিলে তাত মানে কি কি ঘটিল অফ কেমেৰাত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আগলৈ চাই থাকিব তো বলক এতিয়া আমি যাওঁ বলক কলাই থাকে ইমান দাম কম মৰিছিল ইমান দাম কম মৰিছিল কলাই আহিব লাগে বল্লা হাত পিছ ইয়াৰ বিকি নেকি চাব অ্যাকশন বল্লা হাত পিছ কি হলো হইছি ইমান দাম ওলাই আনছিল কিয় মাটি যেটো কম নাই বিকি কি হাইও সিরিয়াস কি হলো হইছি দাদা বিকি ইমান দাম ওলাই কিয় আনছিল তো মাটি তো দেখাব না নেকি গম কোনা তই কি খাইছ মই জিয়া না মই খাইছো নিজে কই আজি মাছ খাই আহিছ পাতে মিলে অলপ খালো আৰু মাথা গৈ একশন ভাইটি সেইদিনা মই আচলতে চাকৰি পোৱাই নাছিলো কিন্তু দাদা তই মোক চাকৰি পোৱা বুলি কৈছিলি তোক কৈছিলো তুমি চাকৰি পোৱা বুলি বঢ়িয়া ড্ৰামা চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি দিব বেল আইকন আৰু লাইক শেয়াৰ কমেন্ট সব কৰিব যিমান আছে আৰু মানস ব্লগটো যোনে যোনে কৰা নাই কৰি দিব ৰোল কেমেৰা এন্ড তোক দিয়া লাও আৰু শেয়াৰ নিজে কেমেৰাতে আৰু কি হ'ল ভাইটি বুলি মাতে তুমি মানুহৰ ধৰি আছবি কেমেৰা আৰু ই হাহে তই ডাইৰেক্ট ঘূৰি এই গুটলা তই আউ কে নেতি কেমেৰা এ মুখত কে ৰস মাছি ৰোল কেমেৰা এন্ড অ্যাকশন দাদা শুনছন কি হ'ল তো আজি মই যে গাড়ী ধুই থকা দেখিছো গাড়ী তই ক'ত দেখিলি মই ৰক্তি মটৰ পৰা আহতে তোক দেখিছো গাড়ী ধুই থকা কথাটো ভালকৈ কচোন তুই এবাৰ খবৰটো বহুতে আছে সেইদিনা চাকৰি পোৱা নাছিলো সেইদিনা আচলতে মই চাকৰি পোৱা নাছিলোঁ তই মুখখন যাব বিহাইণ্ড দ্য চিন ৰেডি এই দেখিব পাৰিছে পুৰা কেমেৰা কৰিছে মোক পুৰা মানে উঠোৱাত মানে ব্যস্ত ফাইনেলি মানুহ সস্ত আছে সেইকাৰণে চলি আছে গাইস কিবা লাচান দিছো কিবা কৰে খেলা আছে বৰা আন নতেন কি চাইছে ইয়াৰ দাদা তুমি মোক বেয়া পাইছা নেকি দাদা কিন্তু তোৰ লগত মোৰ এটা কথা আছিলে বাদ দে এতিয়া আৰু কি হ'ল আখাৰ শাক চলি দিছে তোমাৰ বিয়া এটা ফ্ৰেন্স যে আজি ফাইভ আজি কমপ্লিট শ্বুটিং হ'ব বুলি আশা কৰিছো কি হয় নাজানো কেৱল এটা বাইকৰ শ্বট দিছে কেৱল লাগাত কৰি বেছি হৈ আছে ফালতু আজি কেমেৰামেন আমাৰ একশন যাই থাকে তুই না ওই গেল দাদা তুমি কই দিছ তো ধৰিছা কিয় ইফালে আছো তোৰ কাৰণে বস্তু এটা আছে বিহাইণ্ড দ্য শ্বট বুলি কি কয় দিনত লাইটিং কৰিব লগা হৈছিল সেই চক কেমেৰা আমি উপায় নাই দিয়ক অৱস্থা বেয়া দাদা আহিছে নিৰ্বাণে যে মনত কবে গেঞ্জি নিৰ্বাণে নুঠে বোলে তো নিৰ্বাণে দেখুৱাই আছে বেক কেমেৰাৰ পৰা যি পাৰে আপোনালোকে চাই যাব গাইজ তো মানে আজি ডে 3 হয় আমাৰ বৰ্তমান শ্বুটিং কমপ্লিট হ'ল মোক দেখোন এয়া চব মানুহ চব আছে লাইটিং দেৰি হ'ল 7টা লাইটিং 7টা 26 হৈছে গাইজ 7টা 26 হ'ল আমাৰ শ্বুটিং হৈ গ'ল ডে 3 কমপ্লিট ভাতৃত্ব আপোনালোকে দেখিব পাব অতি সোনকালে
কিবা এটা কৈ দিয়া ভাইটিষ্টৰ বিষয়ে কেনেকুৱা ভাল ইউজ কৰিছো মজা আপোনালোকে ধন্যবাদ আমাক ইমান সুযোগ দিয়াৰ বাবে দুখীয়া ঘৰ কিন্তু দিছো আৰু জাগাটো পাই বাই বাই তো আৰু এদিন শ্বুটিং আছে নিৰ্বাণ হঁতৰ তাত লগৰ কেইটাক পাৰ্টি দিব লাগিছে কিহৰ পাল্টি তই এতিয়া মোক খোজাৰ লগে লগে লাগুৰা লগে লগে এনেকুৱা এটা আমি দিব নোৱাৰো মই আজি জইন কৰিছো মাত্ৰ পিছে দাদা এটা কথা হৈছে মোক 500 টকা এটা লাগিছে দেৰি হয়তো তো দাদা নাই লগৰ কেইটাৰ লগত অলপ কথা পাতি দিছে তো ফ্ৰেণ্ডছ বিহাইণ্ড দ্য চিন কেইটা চাই কেনেকুৱা পালে জনাব তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে বেছি মানে বিশেষ ভিডিঅ' নহয় বুলি মই আপোনালোকক আগতে কৈছোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত জয় অসম By the sounds I'm breathing in, hold tight.